লাওখোৱা আৰু বুঢ়া চাপৰি অভয়াৰণ্যত চোৰাং চিকাৰীৰ দৌৰাত্ম। চোৰাং চিকাৰীৰ ৰম্যভূমিত পৰিণত হোৱা বুঢ়া চাপৰি অভয়াৰণ্যত ফান পাতি পুনৰ বনৰীয়া মহ নিধন। ৰহস্যজনকভাৱে নীৰৱ ভূমিকা নগাঁও বন বিভাগৰ। নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ লাওখোৱা আৰু বুঢ়া চাপৰি অভয়াৰণ্যত পুনৰ আৰম্ভ হৈছে চোৰাং চিকাৰী আৰু অবৈধ বেদখলকাৰীৰ দৌৰাত্ম। উল্লেখ্য যে সংলগ্ন হৈ থকা লাওখোৱা আৰু বুঢ়া চাপৰি অভয়াৰণ্যক বিভক্ত কৰিছে মাজেদি বৈ যোৱা লাওখোৱা খুঁটিয়ে। এই অভয়াৰণ্য দুখনতে বিগত বৰ্ষলৈ বিচৰণ কৰি আছিল ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পৰা ওলাই অহা গড় এটাই। কিন্তু বনৰক্ষী আৰু বনকৰ্মীয়ে গিজগিজাই থকা লাওখোৱা অভয়াৰণ্যত চোৰাং চিকাৰীয়ে ৰহস্যজনকভাৱে বিগত বৰ্ষত একমাত্ৰ গড়টোক হত্যা কৰাৰ লগতে দুষ্কৃতিকাৰীয়ে বিষ দি হত্যা কৰিছিল বহুকেইটা শগুন। বন বিষয়া কৰ্মীৰ অকৰ্মণ্যতা আৰু ৰহস্যজনক নীৰৱ ভূমিকাত চোৰাং চিকাৰীৰ ৰম্যভূমিত পৰিণত হোৱা বুঢ়া চাপৰি অভয়াৰণ্যত পুনৰ মাত্ৰ কেইদিনমান পূৰ্বে চোৰাং চিকাৰীয়ে এটা হৰিণা হত্যা কৰি ভক্ষণ কৰাৰ পিছত মঙলবাৰে চোৰাং চিকাৰীয়ে বুঢ়া চাপৰি অভয়াৰণ্যত ফান পাতি হত্যা কৰে বনৰীয়া মহ এটাক। বেদখলকাৰীৰ কবলত থকা বুঢ়া চাপৰি অভয়াৰণ্যৰ গুলিৰ পাৰত মৰাপাট খেতিত ডাঙৰ ডাঙৰ গাঁত খান্দি বিশেষ কৌশলেৰে পাতি থোৱা ফান্দত লাগি মৃত্যু হয় বনৰীয়া মহটোৰ। উল্লেখ্য যে ফান্দত পৰাৰ পিছত কেইবা ঘণ্টাও মহটো মৃত্যু যন্ত্ৰণাত ছটফটাই আছিল যদিও বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ থকা বন বিষয়া কৰ্মীৰ চূড়ান্ত হেমাহি আৰু অকৰ্মণ্যতাৰ বাবে অৱশেষত মৃত্যুক সাৱটি ল'লে মহটোৱে। অভয়াৰণ্য দুখনত প্ৰায় 1 কিলোমিটাৰ ব্যৱধানতকৈ বন শিবিৰ থকাৰ পিছতো কিদৰে অভয়াৰণ্যখনত চোৰাং চিকাৰীয়ে এটাৰ পিছত আন এটা বন্যপ্ৰাণী হত্যা কৰি থকাৰ লগতে অবৈধ বেদখলকাৰীয়ে নিজৰ পৈতৃক সম্পত্তিৰ দৰে ঘৰ দুৱাৰ সাজি খেতি বাতি কৰি আছে, সেয়া কেৱল মাত্ৰ যে একাংশ অৰ্থলিপ্সু বন বিষয়া কৰ্মী আৰু চোৰাং চিকাৰী তথা অবৈধ বেদখলকাৰীৰ অবৈধ মিতিৰালিৰ ফল সেয়া নিশ্চিত বুলি মন্তব্য কৰিছে একাংশ ৰাইজে। জুৰিয়াৰ পৰা আবুল খায়েৰৰ প্ৰতিবেদন, আছাম ফোকাছ। বুঢ়া চাপৰি ফাৰ্ষ্ট এডিশ্যনত দুটা ফাণ্ড লগোৱা হৈছিলে। দুটা ফাণ্ডত আমি খবৰ পালোঁ যে এটা ফাণ্ডত এটা মহ ফাঁচিছে। মহটো আমি খবৰ পোৱাৰ পিছত আমি তাৰ পৰা ওলাই আধা ৰাস্তা পোৱাই নাই, তেতিয়া খবৰ পালোঁ যে মহটো মৰি থাকিলে। তাত ডিঙিত ফাণ্ড লাগিছিলে, ডিঙিত ফাণ্ড লগাৰ কাৰণে তাত চোৰাং চিকাৰী কৰিছিলে। চোৰাং চিকাৰীয়ে কৰিছিলে, কাৰণ এনেকুৱা ফাণ্ড যোনটো লগাইছে আপোনালোকে নিজে দেখিব। সেই ফাণ্ডটো আপোনাৰ এই JCBৰ যে তাত ৱায়াৰ থাকে, সেইটো ৱায়াৰেদি আৰু ডাঙৰ ফাণ্ড মানে মহৰ কাৰণে লগাইছিলে। এতিয়া ক'ব নোৱাৰোঁ কাৰণটো কিহৰ কাৰণে লগাইছিল, কিন্তু মৰাটো ইয়াৰ অক্সিজেন নোপোৱাৰ কাৰণে হাইপক্সিয়া হৈ গ'ল। ডিঙি যেতিয়া ফাঁচি লাগিব। এইটো বনৰীয়া মহ হয়, এইটো বনৰীয়া মহ, 100% বনৰীয়া মহ। কিন্তু জেনেটিক এনালাইচিছৰ পিছতহে একদম কনফাৰ্ম ক'ব পৰা যায়, কাৰণ খুটি মহ বনৰীয়া মহ একেলগে থাকে। কিন্তু ইয়াক দেখি যোনটো ইয়াৰ ষ্ট্ৰাকচাৰ আছে, মৰ্ফমেট্ৰি আছে, সেইটোৰ পৰা গম পোৱা যায় যে বনৰীয়া মহ হয়।